যেন তেনে ভাই মানুহ চাওক না পুৰা লাইটিংখিনি বহুত ভাল লাগিছে পুৰা সেউজীয়া এবাৰ ৰঙা গোটেইবাৰ নীলা তেনেকুৱা হৈ গৈ আছে পুৰা বিহুটা দৌৰা ভাই পুৰা ভিতৰত বহুত ভিৰ চব হেল্ল' গাইজ কি খবৰ সকলোৰে আশা কৰোঁ নিশ্চয় ভাল বৃন্দাবন যাত্ৰাৰ এপিছ'ড 4লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি বৰ্তমান গৈ আছোঁ প্ৰেম মন্দিৰে হোলী চাবলৈ আৰু এতিয়া টাইম হৈ গ'ল আবেলি 4-5টামান বাজিছে এতিয়া বৰ্তমান 5:30 বাজিছে চ' দেপলক চ' সেই গাইছে টাইম হৈ গ'ল 5:30 আৰু আমি গৈ আছোঁ বৰ্তমান প্ৰেম মন্দিৰ চাবলৈ আৰু আজি আপোনালোকক দেখাই গৈ থাকিম প্ৰেম মন্দিৰ পোনপ্ৰথমবাৰ বাবে মই গৈ আছোঁ আৰু ইমান দিনেতো ইউটিউবে চাই আছোঁ আজি প্ৰথমবাৰ কাৰণে ৰিয়েল লাইফত চাব গৈ আছোঁ আৰু এতিয়া বৰ্তমান 5:30 বজাতো চাওক কেনেকুৱা সাংঘাতিক ৰ'দ আৰু টেম্পত আমি গৈ আছোঁ মোক গ'ললৈকে বহাই দিলে বে আৰু এনেকৈ ভিডিঅ' কৰি কৰি মই গৈ পাৰিম বিন্দাছ আৰু ইয়াৰ অৰ্থত DJ শুনক চাউণ্ড শুনক ভাই পুৰা মিউজিক ভাই ইয়াৰ ড্ৰাইভাৰ মানে পাইলট হয় নেক্সট লেভেল পাইলট হয় ভাই চাওক ইয়াত টেম্পুত আমি লগাই দিলোঁ এতিয়া বৰ্তমান অসমীয়া গান একদম নেক্সট লেভেল পাইলটৰ লগত কোন বহি আছে আমাৰ পুৰব মিউজিচিয়ান পুৰব अभी मजा आएगा ना भिड़ो यूपीत पूरा অসমীয়া গান বজাই বিহু নাচি নাচি আমি গৈ আছোঁ প্ৰেম মন্দিৰ চাবলৈ একদম ট্ৰেফিক নেক্সট ট্ৰেফিক জাম হয় তামাম গান লগাই দিছে দেখোন এই পুৰব কি গান লগাই দিছে একদম পুৰা মানে হিলি গৈছে গা একদম ভাই তামাম ভাল লাগিছে ভাল লাগে আমাৰ প্ৰিন্সেলৰ আগত মানে নাচো নাচো লাগি গৈছে বেচাৰা पूरा बिहुटा दौरा भाई यार मानो তেওঁলোকে ভাবিছে আমাৰ কি হৈছে মানে আমি পুৰা বিহুটা লগে নাচি আছো টেম্পুত বেলেগ মানুহ আহি গ'ল কিন্তু আমি পুৰা অসমীয়া গান লগে নাচি আছো মানুহজনে ভাবিছে চাগে কি হৈছে ইয়াত কাহিনী আৰু এইপিনে এভাগ মন্দিৰ বনি আছে চাওক কি ডাঙৰ কি ধুনীয়া মন্দিৰ এইপিনে পুৰা কনষ্ট্ৰাকশ্যন হৈ আছে এইবিলাক কাম কনষ্ট্ৰাকশ্যনৰ কাম এইপিনে চলি আছে এয়া চাওক এইয়া পুৰা বেলেগ ডাঙৰ মূৰ্তি বনাই আছে দেই ক্ৰিয়েটিভিটি চাওক না ভাই কি মস্তি ভাই গাইছ আমি ফাইনেলি পাই গ'লো মেৰা বৃন্দাবন এই দেখো এই একদম মেইন মই পিছফালৰ পৰা দেখাই আছোঁ এইটো কেনেকৈ কেমেৰা গ'লে বেয়া হৈছে বৰ্ড মানে ফ'কাছটো লোৱা পৰিব মেৰা বৃন্দাবন পুৰা ইউটিউবে চাই থকা জেগাকণত আজি ফাইনেলি পাই গ'লোঁ সেই চাওক আমি চাই আহিছিলোঁ মূৰ্তিভাগ এইপিনে পৰা চাওক না মা চেৰাৱালী ইমান ডাঙৰ মূৰ্তি ইমান ধুনীয়াকৈ বনাইছে এইপিনে পুৰা হোলী খেলি আছে চাওক মানুহে ইয়াত ইমানেই মন্দিৰ আছে আমি যদি চাই গোটেইখিনি শেষ কৰিবলৈ যাব 1 মাহ লাগি যাব গোটেইখিনি মন্দিৰ চাবলৈ গ'লে তো আমি আহি পেলাই পাই গ'লোহি আৰু এওঁলোকৰ চব পুৰা ফুড দিব আৰু পইচা ল'ব পুৰা বিজনেছ ফুড লোৱা নামতো বিজনেছ ভাই তামাম চিষ্টেম চলি আছে ইয়াত বৰ্তমান আমি টেম্পুৰ পৰা নামিলোঁ আমি টেম্পুত ল'লে পইচা 40 টকাকৈ আৰু বৰ্তমান আমি টেম্পু গৈ আছোঁ প্ৰেম মন্দিৰলৈ আৰু মোৰ একদম মাত কিবা হৈ গৈছে দিন পুৰা একদম ইয়াত চৰ্দি নিচিনা হৈ গৈছে ৱেডাৰটো ইয়াৰ দোকানবিলাকত যিমানবিলাক চাৰ্ট তাৰ্ট কিবা কিবি দেখিব চব ভগৱান শ্ৰীকৃষ্ণৰে একদম চাৰ্ট চব দেখিব চাৰ্ট ৰাধে ৰাধে চাৰ্ট চুন্নি বগেৰা চব মানে আৰু আজি যিহেতু হোলী হয় ইয়াত ভিৰ চাওক ভাই সেইখিনি বাৰু ইমান নাছিলে আমি য'ত টেম্পুৰ পৰা নামিছিলোঁ এতিয়া এইপিনে মানুহ চাওক সিটো যোৱা মানুহ সিফালে গৈ আছে আৰু এইপিনে অহা মানুহ সিপিনে আহি আছে প্ৰেম মন্দিৰ ভাই সেয়া আৰু অকণমান গ'লেই পাম আমি প্ৰেম মন্দিৰৰ মূল গেট আৰু এইপিনে ভিৰ যিটোৱে লাগিছে প্ৰে দেৱাশিষ ভাই আৰু পমি ভাই আগত আছে
চাওক প্ৰেম মন্দিৰ মথুৰা। ইয়াত পুৰা হোলী হৈ আছে আৰু আগলৈতো তামাম ভিৰ আছে। ইয়াৰ আগৰ ভিডিঅ'টোত দেখালোঁ বিশ্ৰাম ঘাটৰ হোলী আৰু আজি ভিডিঅ'টোত দেখাম আপোনালোকক এতিয়া প্ৰেম মন্দিৰৰ হোলী। ত' এইপিনে চাওক পুৰা মানুহ ভিৰ ভাই নেই পুৰা হোলী কি হোলী হৈ আছে ইয়াত। এতিয়া মানুহ ভিৰ চাওক ভাই আমি যাব পাৰিম নহয় মন্দিৰ লাগিছে যি ভিৰ আছে বাপৰে। আমি এইপিনে ল'ৰা মানুহৰ লাইনত লাগিব লাগিব এইপিনে ছোৱালী মানুহৰ লাইন বোলে। ইয়াত মোবাইল উলিয়াই ভিডিঅ' কৰি থাকিবলৈ ভয় লাগি গৈছে। পুৰা ধাক্কা এটা গৈ থাকিবা মানে এনেকুৱা ভিৰ। অ' ভাই কি নেক্সট লেভেল ভিৰ আছে। পুৰা ধাক্কা এটা গৈ থাকিম এনেকুৱা ভিৰ আছে। চ' গাইজ ফাইনেলি বহুত ধাক্কা খাই মেলি আৰু আজি ভিতৰত এটা সোমালোঁ আমি প্ৰেম মন্দিৰৰ। আমাৰ এতিয়া লেডিজ পাৰ্টি ক'ত আছে আমি চাব পৰা নাই। এয়া কমিহঁত সোমালে যেন তেনে। অ' ভাই মানুহ চাওক না আৰু মন্দিৰ চাওক ভাই কি ধুনীয়া। শ্ৰীকৃষ্ণৰ দয়া খাইছে জয় শ্ৰীকৃষ্ণ লিখি থোৱা আছে চাওক আৰু ফুলখিনি চাওক না কি ধুনীয়া। যি ভিৰ আছে ন আমি মানে হেৰালেও মানুহ বিচাৰি নাপাম এনেকুৱা ভিৰ বেয়া ভৰ্তি আছে ভিৰ মানুহ। আৰু মন্দিৰবিলাকে পিছফালে দিছে পাৰিছে আৰু আমি পূৰা লাইন বনাই গৈ আছোঁ চাওক। মানে ইয়াত যদি মানুহ হেৰাই যদি বিচাৰিবলৈ অসুবিধা হৈ যাব 100%। আৰু ইয়াত মোবাইলৰ টাৱাৰো নাপায় বুলি কোৱা শুনিছোঁ। এইপিনে চাওক আৰু এয়া চাওক শ্ৰীকৃষ্ণই কালিয়া দমন কৰাৰ সম্পূৰ্ণ দৃশ্য প্ৰেম মন্দিৰত কি সুন্দৰকৈ উপস্থাপন কৰিছে। আৰু মূৰ্তিৰ ওপৰত যিটো কালিয়া দমনৰ ওপৰত যিটো কৃষ্ণৰ মূৰ্তি আছে সেইটো পূৰা সম্পূৰ্ণভাৱে মুভিং কৰি থাকে আৰু কালিয়া দমনৰ পূৰা মুভিং কৰি থাকে। ইমান সুন্দৰকৈ প্ৰদৰ্শন কৰিছে নহয় দেখিলেই মানে মন মুহি যায় আৰু সঁচাকৈ ক'ব বহুত ধুনীয়া। আৰু ফুলখিনি চাওক কি ধুনীয়া আৰু সম্পূৰ্ণকৈ একদম বাগানখন দেখাই দিছোঁ চাওক পূৰা ফুলৰ বাগান পূৰা আৰু চব চৰাইখিনি কি ধুনীয়া বনাইছে নহয় বাপৰে। আকৌ আমাৰ ফেচ এৰিয়েলখন বনাই ল'লোঁ আৰু এতিয়া ফটো চটো উঠি ল'লোঁ আৰু এতিয়া ব'লক আপোনালোকক দেখাই আছোঁ প্ৰেম মন্দিৰ। ৰাধে ৰাধে। আৰু বৰ্তমান টাইম হৈ গ'ল 6টা আৰু এইপিনে পোহৰ কি মন্দিৰ 6টা বজাত ইয়াত কি কয় ৰ'দ চা আৰু এইপিনে পূৰা মিউজিয়াম টাইপ বনাই থৈ দিছে কিছু মজা লাগিছে সঁচাকৈ। মোৰ কালি এটা ভিডিঅ' বনাই স্পেচ অলৰেডি ভৰ্তি হৈ গৈছে। ভিডিঅ' বনাইছোঁ ডিলিট কৰিছোঁ ভিডিঅ' বনাইছোঁ ডিলিট কৰিছোঁ। ভিডিঅ' বনাব নাই কৰিছোঁ লাইক আৰু ছাবস্ক্ৰাইব ঠকি দিব পুৰা একদম ভাল লাগিছে। আৰু এতিয়া আমাৰ বৰ্তমান ফটো ছেশ্যন চলি আছে আৰু কেমেৰামেন পমিয়ে একদম ফটো ছেশ্যন কৰি আছে। এতিয়া আৰু মানুহে ঠেলা হেঁচা গটা খাই অলপ পমিকো গোটা লৈ গৈ আছে ভাই বেয়া। এইপিনে আমাৰ 3টা মডেল ফটোশ্বুট কৰি আছে। ইয়াত এতিয়া পানী আহি আছে পানী আকৌ চাওক আৰু চলো। আৰু এতিয়া এইবিলাক গৈ আছোঁ গোবৰ্ধন কৃষ্ণই গোবৰ্ধন নাগা খাবলৈ। তাত ধুনীয়াকৈ একদম বনাই থোৱা আছে মূৰ্তিয়ে আপোনালোকক দেখাম ব'লক। কৃষ্ণ আৰু অৰ্জুনৰ পূৰা ৰথৰ মূৰ্তি ধুনীয়াকৈ বনাই থোৱা আছে। ফুলবিলাক চাই কিছু ভাল লাগিছে ইমান ধুনীয়া একদম ফুলখিনি হয় নাই কোৱা পূৰা ফুলবিলাক চাই নাই ইমান ধুনীয়া কালাৰিং সঁচা মানে। আৰু এইপিনে সন্মুখৰ প্ৰেম মন্দিৰ। কিবা কিনা কিবা কিনি থাকিব লাগে মানে ভাল লাগিব মোৰ ব্লগটো গপচি থাকিব। আমাৰ আছে প্ৰিন্স কিবা কিবি তুমি অলপমান কিনা অলপ ধাৰ্মিক হোৱা তুমি অলপমান।
আৰু এইপিনে চাওক এয়া ভগৱান শ্ৰীকৃষ্ণই গোৱৰ্ধন পৰ্বত কিদৰে দাঙি ধৰিছিলে সম্পূৰ্ণৰূপে ইয়াত দেখাইছে মূৰ্তি একদম তলত গোটেই সহ একদম ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি ইয়াত ধুনীয়াকৈ দেখাইছে ওপৰৰ পৰা পানী ৱাটাৰফলৰ নিচিনা পূৰা পানী আহি আছে চাওক কি ধুনীয়া লাগিছে নহয় পূৰা পানী তিনিফালে পূৰা চাৰিওফালে পানী আহি আছে এক জেগাত দুই জেগাত চাৰি জেগাত পূৰা পানী আপোনালোকে যদি প্ৰেম মন্দিৰ চাব আহিছে এনেই আবেলিত যিটো টাইম হয় ন এইটো বেষ্ট টাইম একদম পূৰা এইফালে ছানছেট হ'ব ইফালে দেখিবলৈ ইমান ধুনীয়া লাগে চাবলৈ গোটেই মন্দিৰ ভাগৰ সৈতে এইপিনে পূৰা গোৱৰ্ধন গোটেইখিনি মানে আৰু গোটেইখিনি my own, so I gotta get through it. And the only thing I know is to love what I'm doing. Never give up, never আৰু এতিয়া চাওক প্ৰেম মন্দিৰৰ পৰা ধুনীয়াকৈ লাইট জ্বলাই দিছে হোলীৰ কাৰণে কি ধুনীয়া লাগে I just wanna keep moving, keep my head up when I act. আমি বৰ্তমান মন্দিৰৰ ভিতৰত আমি দৰ্শন কৰিবলৈ সোমাই যাম আৰু এইপিনে চেণ্ডেল একদম ৰখাবলৈ আমাক কৌশিক ভাইক পঠিয়াই দিলোঁ ইয়াত মানে চেণ্ডেল যদি ৰাখি থওঁ তেতিয়া 100% হেৰাই যাব প্ৰিন্স ভাই একদম পূৰা সেইকাৰণে ইয়াৰ পৰা ঠেলি লৈ একদম পূৰা তাত লাইনে লগাই দিছে কৌশিক ভাই প্ৰিন্স ভাই আৰু মই এতিয়া আমি সোমাই যাম মন্দিৰলৈ আপোনালোককো দৰ্শন কৰাম চাই থাকিব প্ৰেম মন্দিৰ একদম পূৰা ভিতৰৰ ভাগ আমি আগত দেখাই ব'লক Only medicine, yeah. Everything I do, I'm just being genuine. Yeah, I'm sick of being. ফটোগ্ৰাফী ইয়াত ফটোগ্ৰাফী এলাও নাই বুলি কৈছে কিন্তু চবেই সকলোৱে ভিডিঅ' কৰি আছে সকলোৱে ফটো তুলি আছে এই মন্দিৰৰ ভিতৰ ভাগ চাওক ইয়াত লিখি থোৱা আছে চাওক না ফটো লেনা মানা হে চবেই হাতে হাতে মোবাইল আৰু ভিডিঅ' উপায় নাই আৰু ইমান মানুহ হ'লে কেনেকৈ চাব হয়তো কথা আছে কি ডাঙৰ একদম ঝুমাৰ লগাই থৈ দিছে ৰে মানে নেক্সট লেভেল যাম আছে বুলি ক'ব লাগিব আৰু এই খুঁটাবিলাকত চাওক না মাৰ্বল পথৰেৰে বনাইছে কিছু ধুনীয়া হোলীৰ কাৰণে ইয়াত মানে পুলিন লগাই দিছে যিহেতু ৰং চং লাগি যাব পাৰে কি ভিৰ চাওক না ৰাধে ৰাধে সন্ধিয়া হোৱাৰ লগে লগে আৰু মানুহৰ ভিৰ পৰা ইয়াত বাঢ়ি গ'ল বাপৰে কৃষ্ণৰ পৰা মূৰ্তি ইমান ধুনীয়াকৈ ৰাখিছে সঁচাকৈ আৰু অথনিতকৈ মানুহ এতিয়া বহু গুণে ভিৰ হৈ গ'ল এতিয়া অথনিলৈকে ইমান মানুহ নাছিল এতিয়া ৰাতি হোৱাৰ লগে লগে লাইটিং কৰিছে লাইটিংখিনি চাই কিন্তু কিছু ভাল লাগিছে একদম বহুত ইয়াত পূৰা মানে পুতনা বধ কৃষ্ণৰ সকলো সৰুকালৰ লীলাবিলাকৰ সৈতে ইয়াত লিখি ধুনীয়াকৈ ইয়াত থৈ দিছে পূৰা লাইটিংখিনি গোটেইবাৰ নীলা তেনেকুৱা হৈ গৈ আছে হোলীৰ কাৰণে আজি মানে এই ৰথ দিয়া গোটেই মন্দিৰৰ পৰিক্ৰমা কৰিব ৰথখন ভাই আগতকৈ মানে অথনিতকৈ মানে শত গুণে আহি গ'ল মানুহ ভাই কি ভয়ংকৰ ভিৰ ৰে আমাৰ ইয়াতে আমাৰ তাত এনেকুৱা মই ভিৰ জীৱনত দেখা নাই बेकार है भैया मैं तो टूट गया কি ভয়ংকৰ ভিৰ যেনে আমি গটিয়া মটিয়া উলিয়াই আহিছোঁ मेरे को तो ऐसा धक धक हो रहा है मेरे को भी हो रहा देखिए पूरा रील्स बनाই আছে নাচি ভিডিঅ' বনাই আছে আৰু আমি এতিয়া চাহ মমো খাই দিলোঁ পূৰা দোকানীটোৰ লগত ফটো উঠি ল'লোঁ আনকি शाबाश बेटा बहुत बढ़िया ইয়াত চাগে মোৰ চাউণ্ড 100% আহিব মই জানো মানে কিয় ইমান ভিৰ নহয় আৰু এয়া পানী বটল প্ৰিন্সৰ মই ঢালি দিওঁ নেকি আপোনাৰ নাইচ হে প্ৰিন্স
ভাই বল 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 আমি এতিয়া নতুন এটা মন্দিৰত সোমাইছোঁ কি মন্দিৰ আমি সঠিককৈ হ'ব গ'লে মই নাজানো আৰু আমি এতিয়া লাইন আপ কৰিম ব'লক আমি সকলোবোৰ মন্দিৰ এক্সপ্ল'ৰ কৰিম আপোনালোকৰ ওচৰত দেখাই যাম ধুনীয়া ধুনীয়া মন্দিৰবোৰ ভাই কিমান জ্যাদা ভিৰ হে যাব দিয়ক যিখিনি মানে প্ৰেম মন্দিৰৰ ওচৰত যিখিনি মন্দিৰ আছে গোটেইখিনিতে আমি চাবলৈ বিচাৰিছোঁ আৰু গোটেইখিনিতে সোমাইছোঁ আৰু ইয়াত মানে মোবাইল ইমানেই ভিৰ মানে ভিডিঅ' কৰিবলৈ ভয় লগা নিচিনা সাংঘাতিক ভিৰ নেক্সট লেভেল ভিৰ ইয়াত বাই ফইনাৰ লগৰ পৰা ফটো চেল্ফি দিছে আপোনালোকে সকলোৱে জানে ইণ্ডিয়ান আইডলত যে এবাৰ ভাইৰেল হৈছিলে একদম হাই হেল্ল' হাই চৰো সৰু পোৱালি এটা যে একদম বহুত মৰম সি এইখন গুৰুকুলতে পঢ়া মানে একদম পূৰা এইখন গুৰুকুলৰে হয় বহুত ভাইৰেল হৈছিলে এইবাৰ সকলোৱে বহুত চিনি পাইছে চাগে সকলোৱে মই কথাটো কওঁতে আৰু ইমান সৰু সৰু পোৱালি একদম পূৰা ড্ৰেছ চাব এইখিনি মাইনা এজনী আছে মই আপোনালোকক দেখাম বহুত ধুনীয়া লাগিছে কিয় পূৰা ড্ৰেছ লগাই পূৰা নাচি আছে চেণ্ডেল বিচাৰি আছোঁ এতিয়া চেণ্ডেল তেণ্ডেল আমাৰ হেৰাল বাপৰে কৌশিক প্ৰিন্স আৰু মোৰ তিনিটা চেণ্ডেল হেৰাল प्रैंक हो गया आपके साथ হেৰাল গ'ল হেৰাল ঐ প্ৰিন্স লাগিল চুনা 2100 টকা চুনা লাগিলে প্ৰিন্সৰ 2100 টকা মোক বেছি নাম ডে চুৰ বিয়া গাইছ এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ আৰু এতিয়া আমি খালী ভৰিৰে কৈ দিব লাগিব এতিয়া